নমস্কাৰ, মই হিমান কলিতাই মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা এপ লৈ আহিছোঁ, যিটো আপোনালোকে ব্যক্তিগত জীৱনত ব্যৱহাৰ কৰিব পাৰে। আৰু ময়ো এইটো পাৰ্চনেলি ইউজ কৰোঁ। আৰু যোৱাকালি মোৰ বন্ধু এজনেও ইয়াৰ বিষয়ে কৈছিলে, গতিকে মই আজি ভিডিঅ'টো বনালোঁ। আপোনালোকেও নিশ্চয় ভাল পাব। ভিডিঅ'টো অন্তিমলৈকে চাই থাকক, বুজি পাব ভালদৰে। এপ্লিকেশ্যনটো হ'ল হুৱেৰ ইজ মাই ট্ৰেইন। হয়, আপোনালোকে নিশ্চয় গম পাই আছে, হুৱেৰ ইজ মাই ট্ৰেইন অৰ্থাৎ মোৰ ট্ৰেইনখন ক'ত। এই এপটো ব্যৱহাৰ কৰি আপোনালোকে গম পাব যে আপোনালোকে যদি ট্ৰেইন জাৰ্ণি কৰে তেতিয়া গম পাব কিমান অসুবিধা হয়, ট্ৰেইনখন কিমান সময়ত আহিব। ট্ৰেইনৰ টাইম টেবুলটো যদি নজনাকৈ ষ্টেচনত থকা হয় তেতিয়া অসুবিধা হয়, বাৰে বাৰে এনকুৱাৰী কৰি থাকিব লগা হয়। গতিকে যদি নিজৰ মোবাইলত এটা এপ্লিকেশ্যন ৰাখি, বিশেষ MB বেছি নাই, এইটো প্ৰায় 8 MB 9 MB মানৰ এপ্লিকেশ্যন হয়। কি ধৰণে এইটো ডাউনলোড কৰিব লাগিব দেখাই দিছোঁ। চিম্পল প্লে' ষ্ট'ৰত যাওক, অন্য ধৰণৰ এপবিলাক যিদৰে ডাউনলোড কৰে ঠিক একেদৰে প্লে' ষ্ট'ৰত যাওক। প্লে' ষ্ট'ৰত গৈ চাৰ্চ কৰক হুৱেৰ ইজ মাই ট্ৰেইন। ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম এপ্লিকেশ্যনটোৰ। হুৱেৰ ইজ মাই ট্ৰেইন। এইটো মোৰ ইতিমধ্যে ডাউনলোড কৰা আছে, এইটো অ'পেন কৰি লৈছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই কিবা শিকিব পাৰিছে, নতুন কথা, লাইক কৰক। ইয়াতে চিলেক্ট কৰিব আহিছে লেংগুৱেজ চিলেক্ট কৰাৰ আগত ইয়াতে কিছুমান এপটোৰ এডভাৰটাইজ দিয়া আছে, মানে কেনেধৰণে কি হ'ব এইটো চাই ল'ব পাৰে। আৰু ইয়াত এটা ভাল সুবিধা আছে, এইটো মানে এডভাৰটাইজমেণ্ট মানে ইয়াত নাহে। এইটো এড ফ্ৰী এপ্লিকেশ্যন হয়। ষ্টাৰ্টিং আপ হৈ আছে। ইয়াত আপোনালোকে এপটো ইনষ্টল কৰি ফাৰ্ষ্ট অ'পেন কৰিলে এনেধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াতে স্পট বুলি আছে, স্পট বুলি থকা দেখা পাব ফ্ৰম ষ্টেচন, তাৰ পাছত আছে টু ষ্টেচন। এতিয়া ধৰি লৈছোঁ মই ইয়াতে ঢেকীয়াজুলি চাৰ্চ কৰিছোঁ, DHEKI ঢেকীয়াজুলি ৰোড টু ৰঙিয়া জংচন। ধৰি লৈছোঁ ৰঙিয়া জংচন। ইয়াতে ফাইন ট্ৰেইন কৰিলে ইয়াতে চাব পাৰি কিমান সময়ত। ইয়াত টাইম টেবুলটোত দেখুওৱা হৈছে, সকলোখিনি ইয়াতে আহি যায়। জেনেৰেল কোটা, অল ডেটছ। আপোনাক যদি আজিয়ে লাগে বা কাইলৈ লাগে চেক কৰিব পাৰে। মই ধৰি লৈছোঁ আজি টুডে চাওঁ, মই আজিৰটো চাওঁ। আজিৰটো আছে ৰাঞ্চ ডেইলি আছে। তাৰপিছত ইয়াতে আছে ৰিজাৰ্ভ, আনৰিজাৰ্ভ, মানে শ্লিপাৰ, AC কি লাগে। ধৰি লৈছোঁ মোক লাগে শ্লিপাৰ, ধৰি লৈছোঁ শ্লিপাৰো ছেম ট্ৰেইন। কামাখ্যা ইণ্টাৰচিটি এক্সপ্ৰেছ, ডেকাৰগাঁও ৰঙিয়া পেচেঞ্জাৰ। কামাখ্যা, ইয়াত এটা ভাল সুবিধা আছে, ইয়াতে ৰেটটো দেখাই দিয়ে কিমান টকা। ডেকাৰগাঁও ৰঙিয়া পেচেঞ্জাৰটো চাব পাৰে। এইখন বৰ্তমান ৰঙিয়া ষ্টেচনতে আছে, যিহেতু এখন ৰাতিপুৱাই যায়। ৰাতিপুৱা 9:29 আমাৰ হুগ্ৰাজুলি পায়। তাৰপাছত তাতে 11:35 পায় ৰঙিয়া। এয়া আপোনালোকে চাব পাৰে, এখন আছে ৰঙিয়াত। এতিয়া বৰ্তমান চলি থকা ধৰক 3:19 আছে মূৰ্কক চেলেং ৰঙিয়া পেচেঞ্জাৰ। এইখন ট্ৰেইন ওলাইছে ঢলাই বিলৰ পৰা অলপ আহিছে ট্ৰেইনখন, 4 কিলোমিটাৰ আহিছে এতিয়ালৈকে। ঢলাই বিলৰ পৰা 1:53 ট্ৰেইনখন এৰিব লাগিছিল, কিন্তু ডিলে হৈছে, মানে অৰ্থাৎ লেট কৰিছে ট্ৰেইনখনে। তাৰ পৰা ওলাইছে 2:09। গতিকে ঢেকীয়াজুলি ৰোড পাবলৈ 3:21 পাবহি ঢেকীয়াজুলি ৰোড। আৰু এটা ইয়াতে ভাল সুবিধা আছে,
ওপৰত চাব পাৰে ইণ্টাৰনেট বুলি আছে, মই এতিয়া বৰ্তমান ইণ্টাৰনেট ইউজ কৰি চাই আছোঁ। ইয়াতে কল টাৱাৰ GPS-তো চাব পাৰে, মানে কল টাৱাৰ অনলি আপোনাৰ ধৰক নেটপেক নাই তেতিয়াহ'লে কল টাৱাৰ ইউজ কৰি চাব পাৰে, বা আপোনাৰ GPS ইউজ কৰিও চাব পাৰে ইণ্টাৰনেট ইউজ নকৰাকৈ। এইটো ইয়াতে বহুত ভাল সুবিধা দিছে। স্লিপাৰ কেইটা ডাব্বা আছে চাব পাৰে, কেইটা চিট খালী আছে চব চাব পাৰে। এটা বহুত ভাল এপ্লিকেশ্যন হয়। ইয়াতে লোকেশ্যনটো বিচাৰিছে, এতিয়া মোৰ দৰকাৰ নাই, মোৰ কল টাৱাৰ মুড হৈ আছে। মোৰ কওকচোন ধলাই বিল পাইছেহি। ঠিক আছে, নিশ্চয় অলপ হ'লেও বুজি পাইছে। বিশেষকৈ মই ইউটিউবত নতুন, গতিকে মোৰ কথা কোৱাৰ ষ্টাইলবিলাক অকণমান বেলেগ হ'ব, যিহেতু মই গাঁৱৰ পৰা বিলং কৰোঁ। ইয়াতে ট্ৰেইন নেম আৰু ট্ৰেইন নাম্বাৰ দিও চাৰ্চ কৰিব পাৰে। যদি আপোনাৰ ট্ৰেইন নাম্বাৰটো জানে বা ট্ৰেইনখনৰ নামটো কি সেইটো জানে, তেতিয়া চাৰ্চ কৰিব পাৰে। মই ধৰক এখন জানো, লোকমান্য তিলক এক্সপ্ৰেছ, লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছ, লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছ। নট ষ্টাৰ্টেড দেখাই আছে। ইণ্ডিয়ান ৰেলৱেৰ যিকোনো ট্ৰেইনৰ টাইম টেবুলেই হওক বা অন্যান্য জানিবলগীয়া কথাই হওক ইয়াতে জানিব পাৰে। লাইভ ষ্টেচন কোড আৰু নামটো চাৰ্চ কৰিলে গম পাব, বা আপুনি আগতে চাৰ্চ কৰাবিলাকো ইয়াতে তলত হিষ্ট্ৰী থাকি যায়। ইয়াতে আছে আৰু এটা সুবিধা PNR মানে আপোনালোকৰ টিকেটৰ যিটো PNR নাম্বাৰ, সেইটো নাম্বাৰটো চাৰ্চ কৰিলে ইয়াত সকলো জানিব পাৰে। কেই নম্বৰ ছিটত আছে শ্লিপাৰ ছিট, কোনটো কেই নম্বৰ শ্লিপাৰ ছিটত আছে, বা কেই নম্বৰ ডবাত আছে আপোনাৰ ছিট, সকলো জানিব পাৰে। সেইটো ছিট জেনেৰেল কোটা, ইয়াতে ছিট চিলেক্ট কৰিব পাৰে। আপডেট টাইম টেবল, ইয়াতে সময়ে আপডেট হৈ থাকে। বিশেষ বহুত ভাল এপ্লিকেশ্যনটো, বহুত সুবিধা হয়। মই নিজেও এপ্লিকেশ্যনটো ইউজ কৰোঁ, গতিকে আপোনালোকক প্ৰিফাৰ কৰিলোঁ, আপোনালোকেও ইয়াৰ সুবিধা ল'ব পাৰে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ঘণ্টা বটাটো দবাই থৈ দিব, যাতে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে গম পায়। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।